वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरहपदम् वन्दे वन्दे नटराजम् ইয়াৰ টেষ্টটো বেয়াটা ওলাই হয় নেকি ইয়াক খুৱাই দিয়াচোন মই ড্ৰেছিংটো কৰি দি আছোঁ কত দিব না স্যার বেলেগটো আৰু আকৌ অসুবিধা নাই একো অসুবিধা নাই মই ঔষধ লিখি দিছোঁ এইখিনি খুৱাই থাকিব লগতে চিটি স্কেন এটাও লিখি দিছোঁ কৰি আনিব আৰু ৰেষ্ট ল'ব দিব বেছি কষ্ট কৰিব নিদিব এইখিনি কৰিলে আৰু লগত ফিজিঅ'থেৰাপি কৰি থাকিব দিব ঠিক হৈ যাব সোনকালে মই লিখি দিছোঁ খুৱাই থাকিব মই ঔষধটো লিখি দিছোঁ এইখিনি ঔষধ ফাৰ্মাচীৰ পৰা লৈ যাব আৰু খুৱাই থাকিব মিছ নকৰিব কিন্তু কালি কিন্তু বেয়াকৈ দেখাইছিলি দেই আৰু মাথা চাথা কাটি কিনে তেজ ওলাই গৈছে মইনো কি জানো তাক মই নাহে দিছিলোঁ আৰু থাকে বোলে সি উল্টা উল্টা বকিছিল কাৰণে বেয়াও লাগে তাক পাৰিলে একবাৰ খবৰ ল'ব যাম দে মই নাযাওঁ তই যাবি লাজ খবৰ ল'বা মোৰ এইগিলা বেয়া চেয়া নালাগে তই সি সদায় পইচা চইচা নেদাকে খেলব আহিব আৰু খেলবা দিম তই যাবি খবৰ ল'বা মই নাযাওঁ যিমান যি হ'লেও তাক গ'লে বেয়াও লাগে তাত ধৈৰ্য একো নাই পাপুহঁতে বোলে কালি বোলে মেডিকেলত লৈ গৈছে তাক তই নেগেলি মই যাম একবাৰ খবৰ ল'বা মোৰ বেয়া চেয়া নালাগে তই যাবি যা পাতি গ'লে যি হ'ল এতিয়া আজি খেলা খেলব যাবি না নাই যাম দে পিছে মই যাওঁ দে দে আৰু ৰেডি হৈ কিন্তু মই খেলা খেলা পাৰিম আৰু যা আমি ঘূৰিতে খবৰ লোৱা হ'ব যা হৰি আছা না নাই গাটো বেয়া আছিল বাবু কি হ'ল তোৰ বাবু নাই বেলেগ একো নাই খেলা খেলোতে অলপ পৰি গৈছে তাত মাথাটো ফাটিছে মেডিকেলত লৈ গ'লোঁ বেণ্ডেজ চেণ্ডেজ কৰি লৈছোঁ বাবু তোৰ কি হ'ল মই তোক যাব মানা কৰিছিলোঁ নাই তই কিয় গৈছিলি দেখিলে তোৰ তেওঁলোকে জুলাই আছে বোলে আকৌ অনেক কেইদিনমান ৰেষ্ট ল'লে ঠিক হৈ যাব দে সেনা তোক মই যাব মানা কৰিছিলোঁ তাকে গৈছিলি হা মানা কৰিলি নুশুনা দেখোন মোৰ কথা সেইজনে মাৰিব থলা নে তোক
শুনা নহয় মাইৰৰ কথা গেছিলি খেলবা আজি ভাগ্য ভাল বেছি নহ'ল বুলি বেছি হ'লে কি কৰিলো কোনে তোক লৈ গ'লো মেডিকেলত দুখ পাবিয়ে চাচোন চা কিমান তেজ ওলাই আছে তোৰ যাবিচোন আজিৰ পৰা খেলা খেলবা আৰু নাযাওঁ দে আৰু আজিৰ পৰা মোক আৰু কিমান দুখ দি থাকা হা দেউতাৰে দুখ সহ্য কৰিম না তোৰে দুখ সহ্য কৰিম হ'ব দে আৰু নাযাওঁ দে আজিৰ পৰাই তই বহচোন মই ভিতৰৰ পৰা মলমটো লৈ আহোঁ ৰীতাটো অলপ ভাল পাইছে নে অঁ অলপ ভাল পাইছোঁ ৰ কি আছোঁ ৰীতি তই আমাৰ খবৰ ল'ব আহিছে হে দে যি হৈছে বেয়া পাই নাখিবি আৰু হোৱাটো হৈ গ'ল অলপ মানে লৈছোঁ বিষয় আমি যাওঁ দে দে পিছে যা আহি ৰাখবি তাৰো তেতিয়া মনটো ভাল লাগব অলপ ৰীতা যাওঁ আহিম দে খবৰ ল'বা তোৰ গাটো বহুত বেয়া নেকি হে হয় বাবু তোৰ দেখোন বহুত জ্বৰ উঠছি ৰ মাটোৰ লগত পইচা আছিল নেকি হে নাই বাবু ক'ত পইচা থাকোঁ কামতে যাব পৰা নাই দেখোন পইচা থাকিলে ভাল আছিল মই টেবলেট আনিব পাৰিলোঁ যাই পেলাই নাই ঘৰতো বজাৰেই নাই ঔষধ ক'ৰ পৰা আনবি বাবু ঘৰত দেখোন বজাৰ আনবাই পইচা নাই আৰু ঔষধ আনিব পইচা থাকোঁ তই চিন্তা নকৰিবি মা মই আছোঁ নহয় আছোন তই অলপ বাগাত দি ৰ'ব ক'ত যায় ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই ইয়াৰ পিছত কি হ'ল জানিবলৈ নেক্সট খণ্ডলৈ অপেক্ষা কৰক আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকক কেৱল সময় ধন্যবাদ মই কি কৰোঁ এতিয়া মাৰ হাততো পইচা নাই মাৰ হাতত পইচা থাকিলে ভাল আছিল ঔষধে আনিব পাৰিলোঁ হয় মই যদি কিবা কৰিবই লাগিব কাম চাম পাওঁ নেকি ক'ৰবাত সেই দিয়ে মাক লাগি ঔষধ আনিব পাৰিম কামেই হিচাপে আৰু মেছাৰ স্বস্তিদ্বীপ মেডিকছ আমাৰ পৰিয়ালবৰ্গৰ পৰা আপোনালোক সকলোকে মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আমি নাওঘটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখতে নতুনকৈ এইখন মেছাৰ স্বস্তিদ্বীপ মেডিকছ নামেৰে ফাৰ্মাচী এখন খুলিছোঁ আপোনালোকে ইয়াত আহিব পাৰে আৰু আমাৰ ইয়াত সকলো ধৰণৰ ঔষধ আপোনালোকক যোগান ধৰা হ'ব বা আমাৰ পৰা উৎকৃষ্ট মানৰ ঔষধ আমাৰ পৰা ক্ৰয় কৰক ধন্যবাদ পলাশেৰে ৰঙা পলাশিয়ামো কান্দি শুনাচোন সুৰেতি জোৰ জোৰ পলাশৰে ৰঙে আমনিহে আনে ফাগুনি মনত কিনো জিৰণি নিদিয়ে বন্ধ মৰ